हेलो फ्रेंड्स एया चुका शाक बनाम आज माछर लगत एया माछखिनि फ्राई करि लैছো हेखिनि तेलते केइटामान बेहार दिছো आरो पियाज दिছো अकमान आरो जलकिया दिছো दुटा केसा जलकिया इउज करिছো आरो एया शाकखिनि दि ललो शाकखिनि अकमान टाइम एनेকৈ भाजी लम जेहेतु चुका शाक बहुत सोनकाले माने धुनियाকৈ শাকখিনি গলি যায় আৰু এয়া শাকখিনি গলি গল আৰু এতিয়া ইয়াতে হালধি আৰু নিমখ দিম কিছুমানে শাকৰ আঞ্জা বা এইবিলাক শাক যিকোনো শাকৰ আঞ্জাতে বহুতে হালধি নিদিয়ে কিন্তু আমাৰ দিয়া যায় শাকৰ ভাজি যেটো হালধি দিওঁ আমি আৰু এয়া জোখমতে পানী দিলো গৰম পানী ইউজ কৰিছো ঠাণ্ডা পানী দিলে যে আঞ্জাৰ টেষ্টটো ইমান ভাল নহয় আৰু ইয়া আঞ্জাৰ উতলি আছে এতিয়া মাছ দি দিলো মাছখিনি দি 5 মিনিট মান উতলালে হৈ যাব চুকা শাকৰ আঞ্জা খাব ধুনিয়া হয় আৰু এখন আঞ্জাত যদি শাক দিয়া হয় কিন্তু ইয়াতে শাকখিনি ইমান ধুনিয়া হয় ইয়াতে আৰু এক্সট্ৰাকে বেলেগ ইউজ কৰিব নালাগে আৰু যেটো বেলেগ ঠেকা টেঙাৰ আঞ্জাত চাউলৰ গুড়ি কৰি দিব লাগে এখন আঞ্জাত দিব নালাগে আৰু ইয়াতে অকমান মূলা আলু ভাজি লৈছো সিম্পলকৈ আৰু যেটো সকলে জানে ভাজি কেনেকৈ বনায় আৰু এতিয়া হেকত অকমান ধনিয়া দি দিছো ধনিয়া দিলে তো ভাল লাগে খাব আৰু এয়া আমাৰ ভাজিও ৰেডি হৈ গল আৰু এতিয়া ভাত লৈ ললো আমি এনেকৈ খাওঁ হদাই আৰু এয়া মূলা আলু ভাজি লগত আছে চুকা শাকৰ আঞ্জা আজিলৈ ইমানেই ভিডিঅ'টি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব থ্যাঙ্কস ফৰ